গাইজ এক্সিডেণ্টলি মোৰ বহুত ধুনীয়া প্ৰডাক্ট এটা বনি গ'ল মোৰ আপোনালোকক দেখাব মন গৈছে ৰ'ব দেখাই আছোঁ এইখন মোৰ ৰুমৰ খিৰিকী এনেকৈ আছে তাত অহা প্ৰায় 6 মাহ মানে হ'ল ভণ্টিৰ ৰুমটো ধুনীয়াকৈ তাই এস্থেটিকলি সজাই ল'লে কিন্তু মই ভাবিছোঁ কি মোৰ ৰুমটো ধৰা এস্থেটিক বনা দিওঁ ইচিলিয়ে মই এনেকুৱা কাপোৰ কিনি আনিছোঁ ভাবিলোঁ কি এইটো মই চিলাই কেনে ধুনীয়াকৈ বনাওঁ আপোনালোককো দেখাওঁ আৰু যদি আপোনালোকৰ ৰুমতো এনেকুৱাকৈ বনাব বিচাৰিছে তেতিয়াহ'লে বনাব পাৰে আৰু ইয়াৰ মিটাৰ মাত্ৰ 50 টকা